হে এভৰিৱান, এই 1 মিনিটৰ ভিতৰত আপোনালোকে আমাৰ জানুৱাৰীৰ পৰা জুলাইলৈকে কি হৈছে গোটেইখিনি দেখা পাব। আৰু সঁচাকৈ ইমান সুখেৰে দিনবোৰ পাৰ কৰি আছিলোঁ আৰু বহুত ভালকৈ ঘূৰা ফুৰা কৰিলোঁ, খোৱা লোৱা, দৌল উৎসৱ বৰপেটাত গ'লোঁ, মন্দিৰ গ'লোঁ। তাৰপিছত আহিল এজাক ধুমুহা আমাৰ জীৱনলৈ। আইতা ঢুকাল, মাহঁতৰ ভয়ানক এক্সিডেণ্ট হ'ল। য'ত সুখ তাত দুখ থাকিবই, নহয়নে? কিমান কি জীৱনত কৰিছোঁ নাজানো, কিন্তু এই ধুমুহাজাকে বহুত কথা শিকাই থৈ গ'ল, ষ্ট্ৰং হ'বলৈ শিকালে। এতিয়াও গোটেই ঠিক হোৱা নাই, কিন্তু ভগৱানৰ আৰু আপোনালোকৰ মৰমে সকলো ঠিক কৰিব বুলি মোৰ আশা থাকিল। মাজতে মোৰ পেনিক এটেকো আহিছিল। মা যেতিয়া ভেণ্টিলেটৰত আছিল, তেতিয়া হাজবেণ্ডৰ ছাপোৰ্ট পাই, মৰম পাই পেলাই আকৌ ষ্ট্ৰং হ'বলৈ শিকিলোঁ। হাজবেণ্ডে এটা কথাই কৈছিলে, সময়ে চব ঠিক কৰি দিয়ে। আমি কোনো গম নোপোৱাকৈ নিজৰ ষ্ট্ৰাগল সকলোৱে কৰি আছোঁ। সেইকাৰণে কোনো কাকো জাজ নকৰি ভালকৈ থাকিলেই হ'ল, নে কি কয় ৰাইজ? আজিলৈ আহিছোঁ, বাই।